অ নব নব ৰঙিলি আহিলি আহ অ বহ দিয়া বহ অ নব ক'ত গ'ল এই নবৌ এফালে ওলাই গ'ল ওলাই যোৱা টাইমত মোক কৈছিলে আমুকলৈ যাওঁ বুলি মই আকৌ গুৰুত্বই নিদিলো নহয় তাকেহে এনেই আকৌ মাক নাচনি তাতে আকৌ জীয়েকৰ বিয়া তই গোটেইজনী একেবাৰে ৰঙিলী হৈ আহিছ কি কয় আৰু এই কথাটো অৱশ্যে নোহোৱা নহয় মনটো কিন্তু বহুত ভাল লাগিছে আৰু বিয়া এখন ওলাইছে ঘৰতে পিছে কাইলৈ আকৌ ছোৱালীজনী ভাগৰ 4দিনীয়া গা ধোৱা তালৈকে মই নবৌক নিমন্ত্ৰণ দিম বুলি আহিছিলো এতিয়া আকৌ নবৌ ঘৰত নাই আপুনি যাব নালাগে আকৌ সেই নবৌকে মাতিছো ককাইদেউ ধেৎ তেৰিকা 4দিনীয়া গা ধুবলৈ মই যাম নাই বাৰু এই নবৌ কাইলৈ পঠাই দিব 12টা বজাৰ আগতে পঠাই দিব দেই হ'ব দে মই নবৌক কৈ দিম নবৌক পঠিয়াই দিম দে হয় বাৰু আপুনিনো কি যাব আৰু হ'লেও দেৰিকে এপাক মাৰি আহিব খাই আহিবগে আকৌ এই আমুকি ঘৰত কি ধুনীয়াকে খুৱাওঁ আকৌ পিছে ককাইদেউ আপোনাৰ ওচৰলৈও আহিছো মই একদম ডাঙৰ দৰকাৰ এটাত আহিছো নবৌক নাপালেও নাই আপুনি ক'ব বাৰু এই আপোনালোকৰ যে মাটিডোখৰ লগতে আমাৰ মাটি এবিঘা আছিলে আপোনালোকৰ গাতে লাগি থকা সেই মাটি বিঘাটো বোলো বিকো তাৰে আধা বিঘা এটা বিক্ৰী কৰিম বুলি ভাবিছো তাৰপৰা আপোনালোকৰ লগত যিহেতু আমাৰ সম্বন্ধটো অকণমান ভাল আপুনিয়ে লৈ থকচোন সেই মাটি আধা বিঘাটো বেলেগক নকওঁ আৰু ল'ব পাৰিবনে মাটি বিক্ৰী কৰ তহঁতৰতো মাটি অকল সেইকণে আছে সেইকণ বিক্ৰী দিলে কি হ'ব ভৱিষ্যতে আইঅ ককাইদেউ আপুনি জানিও নজনা ভাও কেলে জুৰিছে বাৰু সেই বিয়াখন ওলোৱা নাই জানো বিয়াখনৰ কাৰণে আকৌ মাটিকণ বিক্ৰী কৰিম বুলি ভাবিছো আকৌ সেই বিয়াখনৰ কাৰণে মাটি বিক্ৰী কৰ বিয়া পাতিবলে হেৰৌ তহঁতৰ পোনাকণচোন আজি বাহিৰত থকা 2 বছৰ হ'ল সি কি পইচা পাতি দিয়া নাই নেকি বিয়াখন পাতিবলে দিছে অ ককাইদেউ অকল 1 লাখ টকা এটা দিছে 1 লাখ টকা জানো আজিকালি বিয়া এখন হয় ফু মাৰিবলৈও নোযোৰে 1 লাখ টকা এটা হেৰৌ এই ভিতৰত সোমাই থকা মানুহবিলাকে কি গম পাব কিমান টকা খৰচ হয় এখন বিয়াত একদম কইনাক কাপোৰযোৰ আনি দিলেই হ'ব জানো আকৌ মূৰতো এযোৰ আনিব লাগিব ভাল কাপোৰ কইনাৰ লগত সমানে সমানে পিন্ধিবলৈ আকৌ সেই সোণৰ অলংকাৰ কইনাকটো ভালকে বনাই দিব লাগিব কইনাৰ লগতে মোৰ জানো এপত দৰকাৰ নহ'ব লাগিব নহয় আৰু সেই মেকআপটোতে আপোনাৰ 20-25 হাজাৰ যাব তাইক মাৰিলে নহ'ব নহয় গোটেই ফেমিলি মানুহ সোপা আহি পিনি মোক অকণ কৰি দে বুলি ক'ব মই জানো তাত নপৰিম বহুতো কৰিম বহুত লাগে আৰু দি যে এই গাঁৱৰ এইটো মাথাৰ পৰা সিটো মাথালৈকে একেবাৰে ৰজনজনাই থকাকে লগাব লাগিব নহয় কাৰ ঘৰ বিয়া বোলে ৰংগিলী ঘৰ বিয়া এনেকে ক'ব লাগিব নহয় বহুত টকা লাগে আপোনাৰ এইটো খোৱা বোৱাটো থাকিলেই মোৰ লগৰবিলাকৰ বিয়া খাইছো নহয় আইও এই খাহী মাংস ব্ৰইলাৰ হাঁহ চব পায় নিজে লৈ খোৱা মই আকৌ নিজে লৈ খাব দিব নোৱাৰো দেই আমাৰ মানুহবোৰ যিহে আৰু এসোপা মাংস লৈ ল'ব টিফিনো অনা মানুহ আছে ককাইদেউ মোৰ যে লাজেই লাগে মই আকৌ সেনেকুৱা নকওঁ মোৰ আকৌ সন্মান এটা আছে ন এই ৰঙিলী সন্মানটো জীয়াই ৰাখিব লাগিব নহয় ককাইদেউ সেইটো কাৰণে পইচা 1 লাখে একো নহয় মাটিকণো বিকি দিওঁ হাই ফাই বিয়া পাতি দিম চবেই ক'ব লাগিব আমুকৰ ঘৰত বিয়া খাই বিয়াত ভাল লাগিলে মই কিবা ভুল ভাবিছো নি কওকচোন আপুনি ঠিকেই ভাবিছ বাৰু আকৌ যোৱাবাৰ ল'ৰাটোৰ ভাগত যে বাৰ্থডে পাতিছিলি কিবা এটা বিক্ৰী কৰিলি বুলি শুনিছিল ন কি বিক্ৰী পাতিছিলিনো আপোনাৰ কাণত পৰিছিলেহে নি এই দমৰাটো বিক্ৰী কৰি দিলো আকৌ এই দমৰাটো বিক্ৰী কৰি দিয়াৰ কাৰণে খেতি কৰিবলৈ আকৌ গৰু নাইকিয়া হৈ গ'ল ন সেইটো কাৰণে আমাৰ পোনা মানে মোৰ মানুহজন গৈ হায়দৰাবাদ পালেগে বেচেৰাটোলেহে বৰ বেয়া লাগে পোনাকণে চাগে বাহিৰত থাকি সি বহিয়ে পইচা পঠিয়াই আছে ন তোলে বহিয়ে ঘটি আছে কেতিয়াবা ভিডিঅ' কল কৰে নহয় দেখো চিকটি গা বহি থাকে এনেকে ভিডিঅ' কল কৰি চাওঁ নহয় বহিয়ে থাকে কোনো কষ্ট কৰে সেইটো কাৰণে কৈছো 2-3 লাখ বা 4 লাখ মান পঠাই দিলে মোৰ বিয়াখন হৈ যায় মাটিকণ নিবিকিলেও হয় মই তাকে ক'লে আকৌ এই ৰঙিলী বেয়া কি দৰকাৰটো এনেকে কয় হয় জানো এনেকুৱা কথাবিলাক যে একদম মোৰ বিৰাট খং উঠে আৰু কৰা মকৰা মানুহ কি বুজি পাব হয় দে বহি পইচা ঘটা মানুহে পইচা মূল্য বুজি নাপায় তোৰ নিচিনা ধাম ধুম খৰচ কৰা মানুহে পইচা মূল্য বুজি পায়
এই সেইবোৰ বাদ দিয়কচোন ককাইদেউ, আপুনি মাটিকণ কিনিব নে নিকিনে সেইটো কওক। কাষ্টমাৰটো এভেইলেবল হ'ব, মই জানো নহয়। হেৰি নহয়, কাইলৈতো চাৰিদিনীয়া গা ধোৱা, তাততো মই ফটো উঠিব লাগিব, ময়ো উঠিব লাগিব, কইনাকো ভিডিঅ' চিডিঅ' বনাব লাগিব। মই এতিয়া সেই DSLR নে এই মানে কেমেৰা এটা বিচাৰি যাওঁ। তাকে এতিয়া আকৌ ক'ত বা বিচাৰি যাব লাগিব, আপুনি মোক সিদ্ধান্তটো দিয়ক সোনকালে, মই যাওঁ। মাটিকণ মই লওঁ বুলি ক'লে ল'ব পাৰোঁ, কিন্তু পোনাকণলৈহে বৰ বেয়া লাগে অ'। ই দিনে ৰাতিয়ে ইমান কষ্ট কৰি পইচা ঘটিছে, তাৰ মাজতো তোলে 1 লাখ টকা এটা পঠিয়াই দিছে। তয়ো 1 লাখ টকাত বিয়াখন পাতো বুলি ক'লে পাতিব পাৰ বাৰু। বোলে তই আকৌ দমৰা গৰুটো বিকিহে বোলে বাৰ্থডে পাতিছ। এই মাটি অকণ আছে, সেই মাটিকণ কষ্ট কৰি ঘটি থৈ যোৱা, সেইকণো বিকি যদি তই ছোৱালীজনীৰ বিয়াখন পাত, সিওতো এদিন ঘৰলৈ আহিব, সিওতো খেতি পথাৰ কৰি বা কিবা এটা কৰি খাব নালাগিব জানো? যি দেখিছোঁ, ছোৱালীজনীতো এটা টাইমত তই বিয়া দিব লাগিব। ছোৱালীজনী বিয়া দিবলৈ চাগে তয়ো পইচা অভাৱত চাগে তই পোনাকণকো বিকি দিবি ন? তোৰ গতি মতিবোৰ মই ভাল দেখা নাই। ককাইদেউ কিনো কথাবোৰ কয় আৰু আপুনি দেই। যিহে অকৰা মানুহ, পিছত বিকিম বুলি ওলালেও চাগে মই কাষ্টমাৰ এটা বিচাৰি নাপাম। একেবাৰে অকৰা হৈ আছে, কিন্তু বাহিৰত কি হৈ আছে একো গম নাপায়। সেইকাৰণেহে আকৌ পইচা 1 লাখতে মোক বিয়া তুলিব কৈছে। আপুনিও ভুল ভাবিছে, আপুনি ভিতৰত সোমাই থাকে যে, আপুনি বাহিৰৰ কাণ্ড কাৰখানাবিলাক গমেই নাপায়। এই চাওকো মোৰ চুলিকেইডাল এইকেইডাল জানো ষ্ট্ৰেট কৰিব নালাগিব বিয়া বুলি? চাওকো কিমান বেয়া হৈ গৈছে। স্ক্ৰীনটো অকণমান ভাল কৰিব লাগিব, বিউটি পাৰ্লাৰলৈ যাব লাগিব। সেইবোৰ পইচা কোনে দিব? আপুনি দিব জানো মাটিকণ যদি মই বিক্ৰী নকৰোঁ? সেই পোনাকণেও নিদিয়ে নহয়, 1 লাখতে সামৰিব কৈছে। আপুনি লয় নলয় সেইটো কওক, মোক ইয়াত উপদেশ দিব নালাগে। হেৰৌ, তোক মই উপদেশ দিয়া নাই নহয়, তোক ভালটোহে কৈছোঁ। আৰু মই নিজৰ বুলি ভাবোঁ কাৰণেহে কৈছোঁ তহঁতক। বেলেগ মানুহ হোৱানে পইচা কেইটামান দি পেলাই তহঁতৰ মাটিটো কিনি থৈ দিলেনে? মই আকৌ সেইটো কৰিব নোৱাৰোঁ নহয়। হেৰৌ, লোকে মাটি এখন কিনিবলৈ চাইহে থাকে, তহঁতে আকৌ বিকিবলৈ চাইছ। তহঁতক ভাল কথাটোহে কৈছোঁ মই। নিকিনিলে মাটিটো নিকিনো বুলি কৈ দিয়ক আকৌ। আপুনি সেই আল্টু ফাল্টু কথাবিলাক মোৰ আগত কৈ থাকিব নালাগে নহয়। মই বেলেগ কাষ্টমাৰ বিচাৰিম, আগতীয়াকৈ ল'ব। আপোনাতকৈ আগতীয়াকৈ পইচা ঘছকৈ উলিয়াই দি পিনি লৈ থ'ব। বৰ একেবাৰে মোক উপদেশ দিয়ে। সেই ক'ৰবাত যদি বিয়াখন মই সৰুকৈ পতাৰ পিছত যদি খাই কোনোবা বদনাম গায়, মোৰ যদি সেই ৰঙিলী বাবৰ যদি ষ্টেটাছটো নষ্ট হয়, আপুনি ৰিস্ক ল'ব? নলয় নহয়। সেইটো কাৰণে আপোনাক মই আৰু নকওঁ, আপুনি ল'বও নালাগে। যাওঁগৈ, আপোনালোকৰ ঘৰলৈ অহাটোৱে ভুল আছিল। কাইলৈ নবৌক চাৰিদিনীয়া গা ধোৱালৈ যাবলৈ মই হাক দিছোঁ, নাযাব কিন্তু। আপোনাক যদি কেনেবাকৈ বিয়া ঘৰত দেখি পাওঁ, তেতিয়াও চাব আকৌ পহু খেদা খাব। মই যাওঁ এতিয়া আপোনালোকৰ ঘৰৰ পৰা। বৰ একেবাৰে লেকচাৰ দিবলৈ আহে। গুচি গ'ল দেখিছেনে বাৰু? তাই গুচি গ'ল। চাওঁ এইফালে আহকচোন। মইনো তাইক কি বেয়া কথাকেইটা ক'লোহে কওকচোন আপোনালোকে? মই তাইক 2 এষাৰ ভাল পৰামৰ্শহে দিছিলোঁ। দেখিছেনে বাৰু আজিকালি কি যে দিনকাল আহিলে। হেৰৌ, আপুনি যদি কাৰোবাক ভাল 2 এষাৰ কথা কয়, সেয়া আকৌ উপদেশ দিয়াহে হ'ল, গম পাইছেনে? লাষ্টত গৈ সেয়া বেয়াহে পায়গৈ। আপুনি লাষ্টত গৈ 2 এষাৰ কথা শুনিবলগীয়াহে হয়। সেইটো কাৰণে আজিকালি মানুহক বিশেষ কথা কৈও লাভ নাই, গম পাইছেনে? হয় নহয় কওকচোন আপোনালোকে? আপোনালোকৰ ক্ষেত্ৰত তেনেকুৱা হৈছেনে বাৰু?